সো হেই গাইজ, কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে। তো বন্ধুসকল, আজিৰ যিটো ভিডিঅ' হয়, আজিৰ ভিডিঅ'টো বেছি নহয়, 2 মিনিট বা 1 মিনিটৰ হ'বলৈ গৈ আছে। খুব কম সময়ৰ ভিতৰত আপোনালোকক কথাবোৰ শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, আজিৰ যিটো ভিডিঅ' হয়, আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে জীৱন বাটত বা জীৱনত প্ৰব্লেমৰ লগত ফেচ কৰি আছে, প্ৰব্লেমৰ সমস্যাৰ সন্মুখীন হৈ আছে আৰু একোৱে ধৰিব পৰা নাই, একোৱে বুজিব পৰা নাই যে এতিয়া জীৱনটোত কি কৰিম বা জীৱনটোৰ এটা ৰাস্তা ওলাব পৰা নাই, যে ৰাস্তা একো দেখা পোৱা নাই, এতিয়া কি কৰিম। তো সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো কেৱল সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো, ঠিক আছে। তো বন্ধুসকল, মোৰ এটা সৰু বিনম্ৰ অনুৰোধ আপোনালোকলৈ যে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰথমতে আপোনাৰ আৰু আমাৰ সকলোৰে জীৱনটোৱে হৈছে এটা ৰাস্তা, ঠিক আছে। তো জীৱনটোৱে আপোনাৰ বুলি নহয়, কেৱল আমাৰ সকলোৰে জীৱনটোৱে হৈছে এটা ৰাস্তা। গতিকে বন্ধুসকল, এই ৰাস্তাত আপুনি যিমান দূৰলৈকে যাই থাকিব, যিমান দূৰলৈ আপুনি গৈ থাকিব, জীৱন নামৰ এই ৰাস্তাটোত আপুনি যিমান দূৰলৈ আপুনি গৈ থাকিব, সিমানে আপুনি যেনেকৈ বহুতো মানুহ লগ পাব, বিভিন্ন ধৰণৰ মানুহ লগ পাব, ঠিক তেনেকৈ আপুনি জীৱন নামৰ এই ৰাস্তাটোত আপুনি বহু ধৰণৰ সমস্যা আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব। গতিকে বন্ধুসকল, আপোনালোকক এটা কথাই ক'ম যে এই জীৱন নামৰ ৰাস্তাটোত আপুনি গৈ থাকক, ৰাস্তা ওলাই গৈ থাকিব। যিমান দূৰলৈ আপুনি গৈ থাকিব, সিমান দূৰলৈ বাট ওলাই গৈ থাকিব, বাট দেখা পাই থাকিব আপুনি। তো আৰু আনফালৰ পৰা চাবলৈ গ'লে বন্ধুসকল, জীৱনটো হৈছে এটা কিতাপ, ঠিক আছে। জীৱনটো হৈছে এটা কিতাপ, আৰু যদি আপুনি জীৱনত কিবা এটা ভুল কৰি থাকে, সৰু ডাঙৰ যিকোনো ধৰণৰ যদি ভুল কৰি থাকে, তেতিয়াহ'লে সেই ভুলটো হৈছে সেই জীৱন নামৰ কিতাপখনৰ একোটা পৃষ্ঠা। গতিকে বন্ধুসকল, পেজটোৰ পৰা আপুনি শিকি যাওক, সেই পৃষ্ঠাটোৰ পৰা আপুনি শিকি যাওক, আৰু সেই শিক্ষাখিনি আনৰ লগতো শ্বেয়াৰ কৰক, আনৰ লগতো প্ৰকাশ কৰক। সেই শিক্ষাখিনি কেৱল নিজৰ মাজতে সীমাবদ্ধ কৰি নাৰাখিব, সেই শিক্ষাখিনি আনৰ লগতো প্ৰকাশ কৰক। যিমান বেছি আপুনি সেই শিক্ষাখিনি আনৰ লগত প্ৰকাশ কৰিব, আনৰ লগতো আপুনি শ্বেয়াৰ কৰিব, সিমানে বেছি আপোনাৰ শিক্ষাৰ লেভেল যিটো আছে, শিক্ষাৰ যিটো আপোনাৰ সীমা আছে, সেই সীমাখিনি আপোনাৰ আৰু ডাঙৰ হৈ গৈ থাকিব। তো আজিৰ বন্ধুসকল, আজিৰ যিটো মটিভেশ্যন আছিল, আজিৰ যিখিনি আপোনালোকলৈ মোৰ কথা শ্বেয়াৰ কৰিব লগা আছিলে, তো এইখিনিয়ে আছিল। তো আজিলৈকে ইমানেই আছিল বন্ধুসকল। আকৌ লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।